আইসক্রিম খাবলৈ গৈ আছো মনটো বিৰাট ফূৰ্তি লাগিছে আইসক্রিম খাম মিঠাপান খাম আহি ক'ব পৰা নাই তাই সব পইচা দোকান পাই গ'ল আৰু দোকান পাই গ'লো আৰু Hey guys, welcome back to my channel. আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালেই সদায় নিচিনাকৈ বিন্দাছ আৰু মোৰ চেনেলটো নতুন এটা ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব যদি ভাল পায় মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰক তেতিয়াহ'লে দেৰি নকৰি বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু মই ঘৰৰ ওচৰ আশ্ৰম এখনলৈ গৈ আছোঁ আৰু গানৰ মিউজিকখনে এনে নাচি আছোঁ বাৰু তেতিয়াহ'লে বলকচোন তাত গৈ আপোনালোকক লগ পাই আছোঁ Hold me close till I get up. Time is barely on our side. What's left? The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun. আৰু আমি আশ্ৰম আহি পালোহি আৰু এইটো হল মেইন গেট হল এইখনে মেইন গেট আৰু মোৰ বহুত বেছি ভাল লাগে এইখন আশ্ৰমলৈ আহি কেনে আৰু এতে আশ্ৰমৰ নাম চলি আছে নৰ্থ গুৱাহাটীতে আছে আমাৰ ইয়াতে আমি অকমান আমাৰ দেৰি হোৱা বুলি ভাবিছিলো কিন্তু লৈকে সোমাই যাওঁ পালো বাৰু চাও ভিতৰলৈ সোমাই এতে নাম হৈ আছে আয়তীসকলে নাম ধৰি আছে এইটো হ'ল যজ্ঞ কৰে এখন যজ্ঞশালা হয় আৰু এইটোৱে হ'ল মেইন মন্দিৰ আশ্ৰমৰ আৰু এইফালে হোম যজ্ঞ কৰা আৰু এই আয়তীসকলে নাম ধৰি আছে মন্দিৰটো দেখাই দিওঁ ইয়াতে শিৱ বাবা আৰু হনুমান বাবা আছে ভিতৰত দুৰ্গা মাও আছে 33 কোটি দেৱদেৱীও আছে Hey guys, welcome back to my channel আৰু কালি মই ব্লগটো মানে ভালকে কৰিবলৈ নোৱাৰিলো আৰু এতিয়া 8টা মান বাজিছে ভাবিছো যে মই ব্লগটো এতিয়া পৰা ষ্টাৰ্ট কৰি দিও আৰু এতিয়া আমি ফুৰিব যাই আছো আৰু তাই মানে কৰবা যাব মানে অকমান লৈ যাম ফুৰাব তাই কৰবা যাম বুলি কৈছে তো বলকচোন আপোনালোকক লৈ যাও কি হয় মই আইসক্রিম খাবলৈ গৈ আছো মনটো বিৰাট ফূৰ্তি লাগিছে আইসক্রিম খাম মিঠাপান খাম আহি কিবা এটা খোৱা সব খুৱাম তাইক আজি যি ভাল পায় মই গাড়ী চলা আছে একো ক'ব পৰা নাই তাই সব পইচা দোকান পাই গ'লো আৰু দোকান পাই গ'লো আৰু ঘৰত যাই লগ পাম আইসক্রিমটো কিনিলে আৰু মোৰ ভাগিনজনীক প্ৰথমতে মই ৰোপৱেটো দেখাবলৈ লৈ আহিলোঁ কাৰণ তাই যিহেতু যাবগৈ আৰু মই আজি অকণমান থুলমূলকৈ দেখাই দিছোঁ আপোনালোককো আৰু মোৰ নেক্সট ৰোপৱেৰ ভিডিঅ' এটা আহি আছে তাতে আপোনালোকে গোটেই ডিটেইলছখিনি গম পাব কেনেকৈ আহি যায় আৰু কিমান টিকট লাগে আৰু মানুহ কিমানকৈ যায় আৰু কি ট্ৰেকিং কৰে কি লৈ যাব লাগে নালাগে এইখিনি গোটেই মোৰ নেক্সট ভিডিঅ' এটা আহি আছে এইটো পাই যাব মই সোনকালে আপলোড দিম বাৰু আৰু তাইক আজি উঠাবলৈ লৈ অহা নাই বাৰু এনে দেখাবলৈহে লৈ আহিছোঁ পিছত উঠিব তাই কাৰণ তাইক এনেই যিহেতু ওলাই লৈ আহিছিলোঁ এইটো কাৰণে ভাবিলোঁ তাইক ৰোপৱেটো দেখাই লৈ যাওঁ আৰু এইটো ৰোপৱেটো আহি পালে আৰু এইটো ৰোপৱেৰ গোটেই পাৰ্কিং প্লেচ হয় ইয়াতে আৰু তাই বকি আছে কিবা কিবি আৰু এইবিলাক বাইক থ'ব পাৰি আৰু এইবিলাক ধুনীয়াকৈ ফুলৰ টাববিলাক ধুনীয়াকৈ সজাই থৈ দিছে
আৰু এটা সিকিউৰিটি বহুত টাইট সিকিউৰিটি হয় বহুত ভালকৈ তাহাঁতি চেকিং কৰে বাৰু নেক্সট ভিডিঅ'টোত গম পাব আৰু ইয়াত দেখিছে ওচৰতে ব্ৰহ্মপুত্ৰ দেখিবলৈ খুবেই ধুনীয়া হয় আৰু তাই কিবা কিবি কৈ আছে তাই বিৰাট ভাল পাইছে কিবা কিবি কৈ আছে তাই ভাল লাগিছে তাই আহি আৰু বেয়া লাগিছে বেছি উঠাবলৈ নোৱাৰিলোঁ বাৰু এনেই ওলাই লৈ আহিছিলোঁ আৰু উঠিব বাৰু পিছত উঠিব বাৰু উঠাম বাৰু আজি এনেই লৈ আহিলোঁ আৰু তাই এতিয়া ফুচকা খাব চাগে আৰু বাহিৰতো খোৱা বোৱাৰ বস্তু পাই যায় ৰোপৱেৰ বাহিৰতো তাতেও আপোনালোকে খাবলৈ পাৰিব তেতিয়াহ'লে তাই ফুচকা খায় তাইক ফুচকাটো খুৱাই লৈ কেনে আৰু ঘৰলৈ যাম আৰু মই এইখন স্কুটিখনেই লৈ আহিছিলোঁ আমি দুটাই স্কুটিখন লৈ আৰু দুটাই ফুৰিব ওলাই আহিলোঁ আৰু এতিয়া যাওঁ এতিয়া মই ফুচকা খাবলৈ ওলাইছোঁ আৰু বহুত মজা পাওঁ ফুচকা খাই মাহীও ভাল পায় আৰু মাহী কি কয় শুনো লগচোন আৰু ইয়াতে ফুচকাও পায় আৰু আপোনালোকে ইয়াতে খাব পাৰে ইয়াতে খোৱাৰ বস্তু আছে আৰু ৰোপৱেদি যদি ইয়াতে নৰ্থ গুৱাহাটীলৈ আহে বা খোৱা বস্তু পাব ফুচকা আছে আৰু আলু চট আছে আৰু কি পায় দাদা ইয়াতে এইবোৰ গোটেইবোৰ পাব চিন্তা কৰিব নালাগে এতিয়া গোটেইবোৰ বস্তু পাই যায় এই চাইডত দোকান আছে সেইবোৰ ইমান ভাল পাওঁ আপোনালোকে ভাল পায়নে খাই আনি ফুচকা মইতো একদম ভাল পাওঁ ফুচকা খাই মই দেখাই দিছোঁ বেক কেমেৰাতে দোকান কেইটালৈ দোকান থাকে ইয়াতে 5:30 ন 5:30 লাষ্ট আৰু ৰাতিপুৱা কেইটাত খুলি যায় দোকান কেইটাৰ পৰা দিয়ে নহয় আৰু মানুহ এইটো ৰোপৱে ৰাস্তা হয় আৰু এইটো ৰাস্তা দি আহিলে ইয়াতে ধুনীয়াকৈ এটা গণেশ বাবাৰ মূৰ্তি পাব গণেশৰ মন্দিৰ হয় এখন এইটো তলফালে যাব পাৰিব মই যোৱা নাই সেইকাৰণে মই অলপ দূৰৰ পৰাই দেখাই দিছোঁ এইটো মন্দিৰ এই তলত আছে গণেশ বাবাৰ মন্দিৰ হয় বহুত পুৰণিকলীয়া হয় এইটো মন্দিৰ আহিলে আপোনালোকে ইয়াতে এবাৰ সোমাই যাব অলপ দেখাই দিছোঁ মই কেনেকুৱা লাগিছে তোমাৰ মই কেতিয়াবা লৈ যাম আমি দেখিছানে ক'ত উঠি লৈছে এইটো আমাৰ গড়ৰ ৰাস্তা হয় নৰ্থ গুৱাহাটীৰ ফালে আহিলেই পায় বহুত ধুনীয়া ৰাস্তা হয় এইটো আৰু আমাৰ ফুৰা চৰাবিলাক হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ যদি মোৰ ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিল প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ চেনেলটো আগৰ পৰাই ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলক মই থেংক ইউ জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই